নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আগন্তুক আহি থকা টেট পৰীক্ষাৰ বাবে মই কেইটামান বিশেষ যুগুতোৱা লৈ আহিছোঁ যে ফুল ফৰ্ম, টেটৰ ফুল ফৰ্ম, PDF ফুল ফৰ্ম, FIR ফুল ফৰ্ম, NRC ফুল ফৰ্ম, GST ফুল ফৰ্ম। সাধাৰণতে ফুল ফৰ্মগিলা প্ৰতিটো পৰীক্ষাতে আহি থাকে এটা হ'লেও। চ' আমি আৰম্ভ কৰিছোঁ। টেটৰ ফুল ফৰ্ম কি? টেটৰ ফুল ফৰ্ম হ'ল টিচাৰ এলিজিবিলিটি টেষ্ট। So teacher eligibility test. Next PDF को भी जोड़ने को এটা হয় permanent document file বা portable document format। मैं portable document format तो लिखिम বা permanent document file लिखा है। portable document format। Next FIR, first information report। first information report। उन्होंने फुल फॉर्म गला 2000 আগৰ পৰীক্ষা 2015-16 ফুল ফৰ্ম আহিছিল। তো সেনেকৈ মানে ফুল ফৰ্মটো মই লৈ দিছোঁ। হয়তো আৰু বহুত ফুল ফৰ্ম আছে, পিছলৈ মই ভিডিঅ'ত দি থাকিম। NRC ফুল ফৰ্ম। NRC ফুল ফৰ্ম হ'ল আপোনালোকে জানে NRC ফুল ফৰ্ম নেশ্যনেল ৰেজিষ্টাৰ চিটিজেনশ্বিপ। National Register of Citizens। National Register of Citizens। Next GST। GST আমি সকলোৱে জানো। GST ফুল ফৰ্ম হ'ল Good Service Tax।